নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই দিবলৈ ওলাইছোঁ মাছ পাতত আৰু এয়া চাওক কলপাত এখন আনি ল'লোঁ যিহেতুকে পাতখন বুঢ়া বান্ধিলে যিহেতুকে ফাটি যাব সেইকাৰণে অকণমান গেছতে সেকি ল'লোঁ আৰু এতিয়া ভালদৰে ইলুটি খিলুটিকৈ সেকি লোৱাৰ পিছত পাতখন অকণ লেৰেলাই ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম মই মাছখিনি আজি মই পুঠি মাছ পাতত দিম আৰু মাছখিনি দিয়াৰ পিছতে মই সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু মই ইয়াতে দিম আদা নহৰু আৰু সৰিয়হ বগা সৰিয়হ যিখিনি পিচি লৈছোঁ সেইখিনি দি দিম আৰু ইয়াতে দি দিম মই কেঁচা জলকীয়া আৰু পিঁয়াজ এয়া দি দিলোঁ আৰু ইয়াতে দি দিম মই হালধি অকণমান দি দিলোঁ আৰু অকণমান দিম মিঠাতেল কেঁচা মিঠাতেল অকণমান দি দিলোঁ আৰু এতিয়া ইয়াতে মই এইখিনি ভালদৰে সানি ল'ম গোটেই মাছখিনিত মানে মিহলি হৈ যোৱাকৈ ভালদৰে এইখিনি সানি লওঁ তাৰপিছতে ইয়াতে মই দিব লাগিব এয়া চাওক ভালদৰে সানি ল'লোঁ আৰু ইয়াৰ ওপৰতে মই এতিয়া দিম বিলাহী কণ বিলাহী কেইটামান আৰু দিম মান ধনিয়া পাত 3 কিলা বা 4 কিলা দি দিম আৰু এয়া আৰু এতিয়া মই ভালদৰে এইটো বান্ধি ল'বলৈ এতিয়া কোনো দিগদাৰি নাই যিহেতুকে পাতখন মই এইয়া গেছত সেকি লৈছিলোঁ সেইকাৰণে নহ'লে আকৌ পাতখন মানে ফাটি যায় এতিয়া ভালদৰে এইটো বান্ধি লওঁ যাতে বাহিৰলৈ বস্তুখিনি ওলাই নাযায় এনেকৈ আপোনালোকে বান্ধি ল'ব এতিয়া আৰু মোৰ চেনেলত কোনোবা যদি নতুনকৈ আহিছে নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে আৰু এতিয়া মই টাৱা এখন গৰম হ'বলৈ দিলোঁ আৰু তাতে মই দি দিলোঁ অলপ মিঠাতেলখিনি যিহেতুকে গৰম হৈ গ'ল আৰু এতিয়া মই এই টোপোলাটো দি দিলোঁ আৰু ঢাকনি এখনেৰে মই ঢাকি দিম ঢাকনি এখনেৰে ঢাকি দি ইয়াতে আপোনালোকে গধুৰ বস্তু এটা দি দিব মই পটাগুটি এটাকে দি দিছোঁ বাৰু এতিয়া গেছটো ল' ফ্লেমত থৈ দিব দি এতিয়া অকণমান টাইমৰ পিছত প্ৰায় 10 মিনিটমানৰ পিছত টোপোলাটো মই এনেকৈ ওলটাই দি পেলাই মই আকৌ ঢাকনিখনে ঢাকি দি 45 মিনিটমানৰ কাৰণে মই হ'বলৈ থৈ দিম আৰু এয়া 45 মিনিটমানৰ পিছত যিহেতুকে চাওক টোপোলাটো হৈ গৈছে আৰু এতিয়া এইখিনি চাম কেনেকুৱা হ'ল আৰু এতিয়া এইখিনি ভালদৰে খুলি লওঁ তেল যিহেতুকে দি দিছিলোঁ সেইকাৰণে একদম মানে লাগি যোৱা নাই আৰু খুলিবলৈ দিগদাৰ হোৱা নাই আৰু এয়া চাওক ইমান ধুনীয়া হৈছে কালাৰটো চাওক আৰু খাবলৈও বহুতেই ভাল হৈছিলে আৰু আপোনালোকে এনেকৈ ঘৰত বনাই খাই চাব গোন্ধটোও ভাল আহিছে আৰু কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ